কোটি টকাৰ মেৰামতি অথলে গ'ল মন্দিয়াৰ ভেলেঙি নদীৰ ওপৰত থকা দলঙৰ ৰেলিং ভাঙি। বৰপেটা জিলাৰ মন্দিয়া ভেলেঙি নদীৰ ওপৰত থকা দলঙে দীৰ্ঘদিন ধৰি জীয়াতু ভোগাইছে বৃহত্তৰ বাঘবৰৰ চৰ চাপৰি অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজক। উল্লেখ্য যে দৈনন্দিন হেজাৰ বিজাৰ পথচাৰীয়ে আহ যাহ কৰে এই দলঙৰ মাজেৰে। কেইমাহমান ধৰি প্ৰায় 1.5 কোটি টকা ব্যয় সাপেক্ষে মেৰামতি কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত অগ্ৰগতি হৈছে যদিও আজি ৰাতিপুৱাই দলংখনৰ ৰেলিং ভাঙি যোৱা প্ৰত্যক্ষ কৰাত স্থানীয় ৰাইজৰ মাজত বিষয়টো লৈ সৰব চৰ্চা অব্যাহত আছে। তেওঁলোকৰ মতে একাংশ ঠিকাদাৰৰ এনে চৰকাৰী ধনৰ অপব্যৱহাৰৰ কৰাৰ বাবেই পূৰ্বে এই দলংখনত দুৰ্ঘটনাত নিৰীহ লোকৰ জীৱন পতিত হ'বলগীয়া হৈছে। আনকি ইয়াৰ পূৰ্বে স্থানীয় দল সংগঠনে দলংখনৰ পুনৰ নিৰ্মাণৰ দাবী জনোৱাৰ লগতে একাধিক বাৰ বাতৰি সম্প্ৰচাৰ হৈ আহিছে যদিও তৎসত্বেও সেয়া ফুটুকাৰ ফেনত পৰিণত হৈ আহিছে। এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনৰ লগতে জনপ্ৰতিনিধিৰ দৃষ্টি নিক্ষেপ কৰিব বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজে দাবী জনাইছে। মন্দিয়াৰ পৰা দেৱন মহিবুলৰ ৰিপৰ্ট, জেবি নিউজ আছাম। এই যিখন দলং আমাৰ ভেলেঙি নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল বহু বছৰ আগতে, দলংখনৰ নামত প্ৰায় 1.5 কোটি টকা আবণ্টন দিছিল চৰকাৰে। সেই টকা ব্যয় সাপেক্ষে কিমান দূৰ কাম হৈছে, যিহেতু আমি পৰিলক্ষিত কৰিছোঁ দলংখনৰ এটা ছাইড ৰেলিং ভাঙি পৰি গৈছে, সেই বিষয়ে আপুনি কি কয়? চাওক, বৰপেটাৰ দক্ষিণত বৃহত্তৰ এটা মন্দিয়া বজাৰ, বাঘবৰ সমষ্টিৰ দুৱাৰমুখ মন্দিয়া বজাৰ। যোৱা বছৰ 27 জানুৱাৰী 2021 তাৰিখে এইটো এটা কামৰ কাৰণে SOPDGৰ অধীনত প্ৰায় 1.5 কোটি টকা সাপেক্ষে এটা বাঘবৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্বাহমান আলী আহমেদ ডাঙৰীয়াই এইটো মানে উদ্বোধন কৰিছিলে। কিন্তু সেইটোৰ নামত কি হ'ল, আপোনালোকে নিশ্চয় চাব পাৰিছে ইয়াত যিটো দুটা দলঙৰ ছাইডত যিটো আপোনাৰ লিংটাৰ থাকে সেইটো মোটামুটি ধৰকচোন আপোনাৰ 1.5 ফুটৰ ওচৰত আছিল। সেইটো মাত্ৰ আপোনাৰ 4 পৰা 7 ইঞ্চিমান ভাঙি মিস্ত্ৰীৰে ভাঙি সেইখিনি জাষ্ট লিংটাৰকৈ বনোৱা হৈছে। মানে আগত যিমান দলং আছিল যেনেকুৱা মানে মজবুত আছিল সেই বস্তুটো নাইকিয়া কৰি পেলাইছে। 1.5 কোটি টকা সাপেক্ষে এটা ভাল কাম হ'ব লাগিছিল। আমি আশা কৰিছিলোঁ যে হয় মন্দিয়া বজাৰত তাৰমানে আহোঁতে প্ৰায় এইটো অঞ্চলত প্ৰায় বহুত 14-15 লাখ মানুহক এইটো ৰাস্তাৰে যোৱা অহা কৰে। সাপ্তাহিক বজাৰ মন্দিয়া, কিন্তু বিনা তাৰমানে সোমবাৰৰ বাহিৰে যিবিলাক তাৰমানে যিদিনা ইয়াতে চাব মন্দিয়া বজাৰ এইটো দলঙৰ ওপৰত 4-5 বাৰকৈ আপোনাৰ যান বাহনৰ লাগি যায়, য'ত লাগি যায়, যিটোৰ ক্ষেত্ৰত আপোনাৰ 4 পৰা 5 ঘণ্টা এনে যায়। আৰু যিটো সাপ্তাহিক বজাৰ সোমবাৰত আপোনাৰ এইটো ৰাস্তাৰে আপোনাৰ 4 পৰা 6 ঘণ্টামান আপোনাৰ ৰাস্তাত যান-জঁটৰ কাৰণে গুচি যায়। বৃহৎ কেলেংকাৰী। মই এইটো আপোনালোকৰ থ্ৰুৱেদি এই সংবাদ আপোনালোকৰ বন্ধুসকলৰ জৰিয়তে মই অসম চৰকাৰক এইটো কৈ দিব বিচাৰিছোঁ যে যিটো 1.5 কোটি টকা সাপেক্ষে যিটো কাম হ'ব লাগিছিল সেইটো হোৱা নাই। সম্পূৰ্ণৰূপে এইটো এটা দুৰ্নীতি হৈছে, এইটো উচিত তদন্ত হ'ব লাগে। আমাৰ ইয়াতে আমাৰ বাঘবৰ সমষ্টিৰ চেয়াৰমেন চাহেব কিবা ইয়াতে জড়িত হৈ আছে নেকি, তাক তেখেতক কিবা ক'ব বিচাৰিছোঁ? মই যিমান দূৰ জানো যোৱা বছৰ জানুৱাৰী মাহৰ 27 তাৰিখত আমাৰ বাঘবৰ সমষ্টিৰ সন্মানীয় বিধায়ক ডাঙৰীয়াই নিজে এইখন কামৰ উদ্বোধনী কৰিছিলে। আৰু কাৰ তত্ত্বাৱধানত হৈছে আমি নাজানো, আমি সাধাৰণ জনতা। এইটো কাম মই জনামতে সম্পূৰ্ণ বিধায়ক মহোদয়ৰ জ্ঞাতাৰ্থে এইটো এটা দুৰ্নীতি হৈছে, বৃহৎ দুৰ্নীতি হৈছে। প্ৰায় 1.5 কোটি সাপেক্ষে 1.49 কোটি টকাৰ এটা স্কিম আছিলে, সম্পূৰ্ণৰূপে এইটো এটা দুৰ্নীতি হৈছে। এইটো উচিত তদন্ত হ'ব লাগে। ধন্যবাদ। সঁচাকৈ আজি আমাৰ মন্দিয়া অঞ্চলবাসী লগতে মন্দিয়াৰ দক্ষিণ অঞ্চলৰ সমূহ ৰাইজৰ কাৰণে অত্যন্ত দুখজনক দিন আমি অতিবাহিত কৰি আছোঁ। কাৰণ একমাত্ৰ মন্দিয়াটো বা বৰপেটালৈ যোৱা একমাত্ৰ পকী দলংখনৰ আজি অৱস্থাটো অত্যন্ত বেয়া। আৰু এই দলংখন ফখৰুদ্দিন প্ৰয়াত আমাৰ মাননীয় ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ দিনতেই হৈছিলে। অতি ঠেক, এখন গাড়ী গ'লে আন এখন গাড়ী যাব নোৱাৰে। কিন্তু যোৱা কিছুদিন আগত আমি এটা ফলক দেখা পাইছিলোঁ যে 27/1/2021 তাৰিখে বাঘবৰ সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ে সেই সময়ৰ অধীক্ষক অভিযন্তা ভৰত চন্দ্ৰ দাসৰ উপস্থিতিত আমাৰ এই দলংখন
মেৰামতিৰ নামত 1.5 কোটি টকা অহা বুলি কৈছিলে আৰু সেই মেৰামতি হ'ব, দলংখন বহল হ'ব বুলি কৈছিলে। কিন্তু দেখা গ'ল যোৱা এটা বছৰত তেওঁলোকে মাত্ৰ খুব বেছি 1 লাখ টকাৰ কাম কৰিছে আৰু বহল হোৱাৰ নামত মাত্ৰ 2 ইঞ্চি। আৰু সেই বহল কৰাৰ পিছত দেখা গৈছে যে মানুহৰ জীৱনত আৰু বিপদ আহি গৈছে। কাৰণ এটা গাড়ী আহিলে অন্য মানুহবিলাকে ছাইড লৈ যে জীৱনটো বচাব সেইটোৰো সম্ভাৱনা কম। কাৰণ ইয়াৰ আগতো 2বাৰমান তাতে চেপা খাই, গাড়ীৰ চেপা খাই মানুহৰ মৃত্যু হৈছে। এতিয়াতো আৰু আপোনাৰ ইমান টকাৰ কাম হৈছে যে 1.5 কোটি টকাৰ মাজত মাত্ৰ 1 লাখৰ বেছি হ'বই নোৱাৰে। মাত্ৰ দুজন ব্যক্তিহে তাতে কাম কৰি আছিলে, আমি দেখা পাইছোঁ লেবাৰ। আৰু সেই এতিয়া যোৱা নিশাও আমাৰ ইয়াতে এটা দুৰ্ভাগ্যজনক ঘটনা দলঙৰ ওপৰত হৈ গৈছে। তাৰ ৰিলিংবিলাক ভাঙি গৈছে দলঙত লগাৰ লগে লগে। আৰু প্ৰত্যেক দিন আমি সদায় বৰপেটা টু মন্দিৰত অহা যোৱা কৰা মানুহবিলাকৰ প্ৰত্যেক দিন জীৱনৰ মূল্যৱান 1 ঘণ্টাকৈ সময় নষ্ট হয়। কাৰণ যোৱাতে কমচে কম আধা ঘণ্টা, অহাৰ সময়ত 1 ঘণ্টা আধা ঘণ্টালৈকে আমি দলঙত ইপাৰে সিপাৰে ৰখিব লাগে। তাত কোনো পুলিচৰ ব্যৱস্থা নাই যে পুলিচে হয়তো দেখিব, কিন্তু কিমান কৰিব সেইটোও নোৱাৰে। কাৰণ দলংখনে ঠেক। কেতিয়াবা মাজে মাজে পুলিচ থাকে যদিও নিয়ন্ত্ৰণ কৰিব নোৱাৰে, কাৰণ ইমান যান জঁট হয়। গতিকে আমি দেখা পাইছোঁ যে এই ক্ষেত্ৰত আমাৰ যিবিলাক জনপ্ৰতিনিধি আছে এইটো তেওঁলোকৰ ব্যৰ্থতা। কাৰণ প্ৰত্যেকজন জনপ্ৰতিনিধিৰে নিজৰ দায়িত্ব যদি পালন কৰিলে হয় ভালকৈ, নিশ্চয় আমি আজি ইমান জমৰ যন্ত্ৰণাত ভুগিব লগা নহ'লেহেঁতেন। তেওঁলোকে নিজৰ কৰ্তব্য ভালকৈ পালন কৰা নাই কাৰণেই আজিলৈকে আমাৰ এই দলংখন হৈ উঠা নাই। আৰু বিভাগীয় কৰ্তৃপক্ষইও এইটো কোনো গুৰুত্ব দিয়া নাই। গতিকে বিভাগীয় কৰ্তৃপক্ষ আৰু জনপ্ৰতিনিধিসকলক অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে আমাৰ এই ৰাইজৰ যিখিনি অসুবিধা হৈ আছে আমাৰ অঞ্চলৰ, সেইখিনি অনুভৱ কৰি অনতি পলমে 2 লাইনযুক্ত দলঙৰ ব্যৱস্থা কৰিব লাগে। কাৰণ এইখিনিৰ কাৰণে আমাৰ যথেষ্ট অসুবিধা হৈছে। কাৰণ এটা ৰোগীৰ এতিয়া যদি মন্দিয়া বজাৰত যদি কোনোবা ৰোগীৰ এক্সিডেণ্ট হয়, আমি যদি বৰপেটালৈ যাব লগা হয় ইমাৰ্জেঞ্চি, সেইটো আমি যাব নোৱাৰিম। কাৰণ তাতে দলঙত আমি জানোৱে মিনিমাম আধা ঘণ্টা 1 ঘণ্টা আমাৰ যাব। প্ৰত্যেক দিনাই তেনেকুৱা হয়, প্ৰত্যেকটো মুহূৰ্ততে তেনেকুৱা হয়। গতিকে খালি সেইটোৱে নহয়, এতিয়া আপুনি ইমাৰ্জেঞ্চি কামত যদি আপুনি অফিচত যাব লগা হয় তেতিয়াও আপুনি নোৱাৰে সময়ত যাব। কাৰণ সেইখিনি এটা লেঠা লাগিবই যিকোনো মুহূৰ্ততে। গতিকে মই আশা ৰাখিম যে এইটোৰ ওপৰত আমাৰ ৰাইজে অলপ সচেতন হৈ আগুৱাই আহিব লাগে। আৰু ইমান দুৰ্নীতি কেনেকৈ হ'ল দলঙৰ নামত? 1.5 কোটি টকাৰ কাম কিয় নহ'ল? এই 1.5 কোটি টকা ক'লৈ গ'ল? এইটো আমাৰ অসম চৰকাৰে তদন্ত কৰি বিহিত ব্যৱস্থা লোৱাৰ কাৰণেও মই মন্দিয়াবাসী অঞ্চলৰ হৈ আহ্বান জনাইছোঁ। আৰু বিহিত ব্যৱস্থা লোৱাৰ কাৰণে মই ল'ব বুলি আশা ৰাখিছোঁ। ধন্যবাদ জনাইছোঁ আপোনাক।